अरुणाचल प्रदेशआव गिख्रंथाव लामा जाब्रबथाय साब्रैनि जिउ खहा आसामनि नसुं रायजो अरुणाचल प्रदेशआव गिख्रंथाव लामा जाब्रबथाय जादों। बेसेबांबा गोथौ हाखराव गंसे दाम्पारा गोग्लैलांनायाव जायगायावनो साब्रैनि जिउ खहा। अरुणाचल प्रदेशनि सिओमी जिल्लायाव बे जाब्रबथाया जादों। शनिबारखालि सिलापथारनिफ्राय अरुणाचल प्रदेशनि सिओमी जिल्ला फारसे थांनाय दाम्पार गारिया हाजोनि लामायाव बांद्राय खारनायाव होबथानो हानाय खाबुआ गोमानायाव बेसेबांबा गोथौ हाखराव गोग्लैलांदों। सुलुङाव फोरमायनाय बादिब्ला थैनायफोरनि मुङा फारियै सिलापथारनि ओकाजान गामिनि महेश ताये, कुलाजान पन्चायतनि बेन्दोंआव थानाय बाली अयान गामिनि लीलेन्द्र मिली, सिमेनमुख पन्चायतनि मंगलबारिया बाजारनि बाबु बसुमतारी आरो अरुणाचल प्रदेशनि सासे आइजो। अन्थाइ बाला रोगानाय बे दाम्पार गारियाव गासै साब्रैल' दंखायोमोन। जाब्रबथाय जानाय दाम्पार गारिया थेर-बेथेर जाजोबदों। जाब्रबथाय जानाय दाम्पार गारि आरो थैनाय सुबुंफोरनि गोथै सह'खौ जायगानि रायजो राजाफोरा रबिबारखालि बोखांनो हादों। মোৰ নাম তেজাবৰ মিলি, মোৰ নুমলীয়া ল'ৰা আছিলে। পাহাৰত গৈ পেলাই মৰিলে আৰু। কি নাম আছিলে? লীলেন্দ্ৰ মিলি। হা? লীলেন্দ্ৰ মিলি। কেনেকৈ মৰিলে? তেওঁ মানে ইয়াৰ পৰা বন্ধু এজনে নিলে, তাই ল'ৰা এজনে এই আলং আৰু মেচুকা যায়, তাক মাতি পেলাই নিলে, নি পেলাই আলং পালে। আলঙৰ পৰা আকৌ মেচুকা যাবলৈ হ'লে যিখন গাড়ী লৈছিলে অকাইছে ডাম্পাৰ বলেৰ' তেওঁ গৈছিলে। তাৰপিছত 70 কিলোমিটাৰ মেচুকা পাওঁ অৱস্থাতে সি গাড়ীকেইটা ব্লক হ'ল পাহাৰত। শুনামতে সেইমতে সি আকৌ ডাম্পাৰত গুচি গ'ল। ডাম্পাৰত গৈছে মানে সেই যিজন মাটি লৈছিলে তাই ল'ৰাটোৱে সেইটোৱে তাত গ'ল, ডাম্পাৰত গৈছে। মই লগৰীয়াৰ লগত যাম বুলি গৈ পেলাই অলপ দূৰ যোৱাৰ পাছতে গাড়ীটো পৰি গ'ল বুলি কৈছে পাহাৰৰ ওপৰৰ পৰা। অকল আপোনাৰ ল'ৰা নে আৰু আছিলে লগত? আৰু পাহাৰীয়া আদি মাইকী এজনীও গৈছিলে, ড্ৰাইভাৰ আৰু এই তাইৰ ল'ৰাটো, মোৰ ল'ৰাটো, চাৰিজন মুঠতে তাত গৈছিলে ডাম্পাৰত। সেই ডাম্পাৰত চাৰিজনে শেষ আৰু মৰি থাকে। নামখিনি গম পায় নি? নামখিনি মই নাজানো। মোৰ ল'ৰাটো ডেড বডিটো আনিলে নেকি? ডেড বডি পাইছে? ডেড বডিটো আজি উঠাবলৈ গৈছে, আলঙৰ দিছে যাবলৈ কৈছে, তাতে আছে। মোৰ ভাইটোৰ মাজুৰ ল'ৰাটো মহেশ তায়ে ড্ৰাইভাৰ কৰে। 18 তাৰিখে ৰাতিপুৱাই লাইন লৈ আলঙলৈ গ'ল। তাৰপিছতে আমি বিশেষভাৱে তাৰপৰা আলঙৰ পৰা আকৌ টুপিংলৈকে লাইন গৈছোঁ। তেনে অৱস্থাত আমি প্ৰায় 2:30-3টামান বজাত খবৰ পাইছোঁ যে এই ট্ৰাকখন পৰি ট্ৰাকতে মৃত্যু হোৱা বুলি গম পাইছোঁ। 4জন ব্যক্তি। নামখিনি গম পায়? বাকী নামখিনি মই নাজানো, আমাৰ নিজৰ ল'ৰাটোৰ নামটোৱে জানো। কি নাম আছিলে? মহেশ তায়ে। কিমান বয়স হ'ব? বয়স তেওঁ কমেও 32-35 বছৰমান হ'ব। কিমানজন দুখাইছে ক'লে? 4জন। এজন মাইকী মানুহ আছিলে, ড্ৰাইভাৰ, আৰু এই আমাৰ ল'ৰাটোৰ লগৰীয়াটো মিলি। ডেড বডিটো উঠালে নেকি? ডেড বডি বৰ্তমান উঠোৱা নাই। আজি এই অৰুণাচলৰ আমাৰ এইটো ডিষ্ট্ৰিক্টৰ DCয়ে উঠাই দিম বুলি দায়িত্ব লোৱাখনে আজি যোৱাকালি উঠাব নোৱাৰিলোঁ। আজি ফোনত গৈছে কি হৈ চাওঁ, এতিয়ালৈকে খবৰ পোৱা নাই।